আমি সকলে নতুন বছৰ আহিলে যিয়ে নহওক বুঢ়া বুঢ়ী চেংৰা চিংৰি যিমানে হওক আমি ফূৰ্তি কৰিব চাওঁ বা ফূৰ্তি কৰোঁ গতিকে আমি যি এইটো ফূৰ্তিটো কৰোঁ বা এনজয় যদি কৰিব লাগে আমি বেলেগত গৈ থাকিছিলোঁ বেংগলত ক'তবা সেইফালে জাহাৰবাৰী কি কয় সৰলপাৰা বিভিন্ন জায়গাত আমি গৈ থাকিছিলোঁ কিন্তু আমি গোসাইগাঁও সাব ডিভিজনৰ আজি নতুন ভাল এটা পিকনিক স্পট পাল গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ আমি এতিয়া বেলেগত যাব নালাগে সকলোকে মই কামনা কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আহক ইয়াতে বহুত ভাল জাগাটো একদম কোনো কিবা নাই একদম সাইলেন্ট বহুত ভাল জাগা আচ্ছা পোনপ্ৰথমতে মই সকলো মিডিয়া পাৰ্চনেলক ইয়াত অহাৰ বাবে বা উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই মিডিয়াত যিমান দৰ্শকসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি 15 তাৰিখ ডিচেম্বৰ 2025 গোসাইগাঁও মহকুমাৰ অধীনত থকা বালিমাৰী যি জেগাটো মানে গোসাইগাঁও মহকুমা অফিচৰ পৰা ঠিক 3 কিলোমিটাৰ উত্তৰ সাইডত আছে বা আমি যিটো গোসাইগাঁও হাইৱেৰ পৰা বাছ ষ্টেণ্ডৰ উত্তৰ সাইডত আহিলে বাহুলাগুৰি হৈ পেলাই আহি পেলাই পাব পৰাকৈ বালিমাৰী গাঁৱত এটা বান্দকৰো গাঁথন বুলি এটা পিকনিক স্পট বনাইছোঁ আমি এই পিকনিক স্পটটো যোৱা 9 নৱেম্বৰৰ পৰা কষ্ট কৰি আজি ৰূপায়ণ কৰিব পাৰিলোঁ আৰু অলপ আগতে আমি আমাৰ লোকেল EM বা BTCৰ আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ EM মাননীয় মৃত্যুঞ্জয় ছাৰৰ হাতেৰে অপেনিং কৰিলোঁ লগতে বহুত আজি আমাৰ উপস্থিত হ'ব পাৰিছে তেখেতসকলকো মই এই মিডিয়াৰ দ্বাৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই পিকনিক স্পট এইটো আমি সবৰ সুবিধাৰ কাৰণে গোসাইগাঁও মহকুমা বা গোসাইগাঁও মহকুমাৰ বাদত যিমান ৰাজ্য আছে সিহঁতে আহিব পৰাকৈ ঠিক তেনেকুৱা ঠাইত বনাব পাৰিছোঁ সেইটো লৈ মই আজি বহুত সন্তুষ্ট জ্ঞাপন কৰিছোঁ আপোনালোকক জনাইছোঁ আপোনালোকে ফেমিলি লৈ আহক ফ্ৰেণ্ডছ লৈ আহক ষ্টাফৰ লগত আহক বা স্কুল ষ্টুডেণ্টছ সবকে লৈ আহিব পাৰিব ইয়াতে আপোনালোকে নিজে ববীয়াকৈ বনাই খাব পাৰিব বা যদি কোনোবা বনাই লৈ নাহে ইয়াতে অৰ্ডাৰ দি পেলাইও খাব পাৰিব সকলো ধৰণৰ খাদ্য আপোনালোকে ইয়াতে পাব মেইনলি আমাৰ যিটো এথনিক ফুড বুলি কওঁ আমি বড়ো ব্ৰেকফাষ্টৰ পৰা লৈ লাঞ্চলৈকে সব পাই যাব আপোনালোকে ইয়াত বহিবৰ কাৰণে বহুত ঠাই আছে খুব সুন্দৰ নেচাৰেলি প্ৰাকৃতিক আৰু এই নদীৰ মাজেৰে আমাৰ যিটো মজাতি ৰিভাৰ যিটো সংকোচৰ ব্ৰাঞ্চ সেইটো ধুনীয়াকৈ বৈ গৈছে আপোনালোকে চাই আহিলে গম পাব নিজে আজি সব মই কৈ পেলাই এইটো শেষ কৰিব নোৱাৰা যিটো সৌন্দৰ্য একদম নেচাৰেল আৰু আমি এতিয়ালৈকে 90% আমাৰ যিটো ভাবি পেলাই আমি বনাইছোঁ এইটো সম্পূৰ্ণ কৰিব পাৰিছোঁ আৰু আমাক মোটামুটি 1 জানুৱাৰীত আমি সম্পূৰ্ণৰূপে যিটো কেঁচুৱাবিলাকৰ বাচ্চাবিলাকৰ খেলিব পৰাকৈ সেইটো আমি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আপোনালোকে আহক চাওক ইয়াত নদীৰ সৌন্দৰ্য প্ৰাকৃতিক গাছ গছনিৰ সৌন্দৰ্য আপোনালোকে পাব ইয়াত ঠাইৰ কাৰণে কোনো অসুবিধা নাই more than 50 বিঘাছ আমি ইয়াত লিষ্টত লৈ ৰাখিছোঁ এইটো সক্ষম হৈছোঁ আমি সকলো আমাৰ যিটো ছ'চাইটি বান্দকৰো গাঁথন বুলি ছ'চাইটি এটা আছে আমাৰ বালিমাৰীত এই ছ'চাইটিৰ মনোযোগ বা সবৰে মেম্বাৰৰ সহায় সহযোগিতাত আমি আজি অপেনিং কৰিব পাৰিলোঁ অহাকালিৰ পৰা ইয়াতে সকলোৱে আহি ধুনীয়াকৈ পিকনিক মনাব পাৰিব ফেমিলি লৈ আহক ফ্ৰেণ্ডছ লৈ আহক স্কুল ষ্টুডেণ্টছ আহক ষ্টাফ আহক সকলোৰ কাৰণে সুবিধা আৰু আমাৰ ইয়াত নিজৰ ছ'চাইটিৰ এটা মেইন অফিচ আছে যিকোনো আপোনাৰ লগত কিবা হেল্প লাগে বা আমি এৰি দিছোঁ অনলাইনতো আমাৰ দুটা এটা অফিচ নাম্বাৰ হেল্পলাইন বুলিও ক'ব পাৰোঁ আমি অফিচ নাম্বাৰ আছে ইয়াতে আপোনালোকে কল কৰিব পাৰিব সকলো ধৰণৰ আমি লিগেলি সব ৰাখিছোঁ যেনেকৈ আমাৰ ফুড ছেফটি বা ট্ৰেড লাইচেন্স বা যেনেকৈ ফায়াৰ ব্ৰিগেড আমাৰ ফায়াৰ ছেফটি আজি অলপ পিছতে আহি আছে অন দ্য ৱে ইনষ্টলেশ্যন হ'ব সকলো ধৰণৰ আপোনালোকে ক'ল্ড ড্ৰিংকছ আইচক্ৰীম সব পাব আহক খুব ধুনীয়া জাগা সকলোৱে আহিব বুলি মই আশা ৰাখিছোঁ এবাৰ চাই যাওক গোসাইগাঁও মহকুমাত এনেকুৱা ঠাই নাই বুলি আমি দাবী কৰিব পাৰোঁ বহুত আমি ৰাতিপুৱা যেনিবা পিকনিক খাবলৈ অহাটোতো 8টা 9টা আমি চাফা কৰিবলৈ আমি 8টা বজালৈকে টাইম লৈছোঁ আবেলি আমি 5টা ৰাখিছোঁ 5টা টাইম কিয়কি এতিয়াতো 5টা মানতে সন্ধিয়া হৈ যায় ছেফটিৰ কাৰণে ছিকিউৰিটিৰ কাৰণে আমি বেছি টাইম দিয়া নাই